सानबाय थादोंमोन बेबायदि मोनसे मिटिं खालामनो थाखाय उनथिं खोनादोंना लास्ट लाइनआ खोनायाखै खोनासंसै हेलौ खोनाबायना उनाव लास्ट लाइन खोनायाखै खोनाबाय ओके होइसे दानि बुंनायफोरखौ खोनादोंना खोनायाखै होनबा गुबुन आलासिफ्रा बुंनायखौ खोनादों आलोचनाটো সকলোতকৈ সুকীয়া बियो एकदम एसे मोनसे आलादा रोखोमनि सावरायनाय आरो जानिবলৈ पाइ बहुत सुखी হৈছোঁ मिथिनो मोननानै जोबोद गोजोननाय मोनदों जे दाबो जोंनि गामि ओनसोलफ्राव जोंनि क्लाब संघ आफादफ्रा गोबां आसा लानानै मिजिं लानानै आरो माखासे थांखि लानानै आफादफोरखौ दादों आरो खामानि मावगासिनो दङ মই আনন্দিত হৈছোঁ আজিৰ তাৰিখত আজিৰ পৰিৱেশত আমাৰ গাঁওবিলাকত ক্লাব সংঘবিলাকে এটা আশা লৈ পেলাই এটা এজেণ্ডা লৈ পেলাই কাম কৰি আছে সেইটো আমাৰ কাৰণে খুব ভাল খবৰ আৰু বেছি ভাল পাইছোঁ আপোনালোকে যে কথাবিলাক ক'লে যে কোনোবা আমাৰ ইফালে জুৱা বন্ধ কৰাৰ কাৰণে কাম কৰি আছে কোনোবা তীৰ খেলাবিলাক বন্ধ কৰাৰ কাৰণে কাম কৰি আছে কিছুমানে খেতি কৰি আছে सोरबा सोरबा आबाद मावदों কিছুমানে স্পৰ্টছৰ কাম কৰি আছে খেল ধেমালিৰ কাৰণে কাম কৰি আছে কিছুমানে ফাৰ্মিং কৰি আছে आबाद मावबाय थादों गोबाङानो दा बे बेलेग बेलेग कामत जे আমি সবে নিয়োজিত হৈ আছো আৰু ইয়াত কোনো গভৰ্ণমেণ্ট কাম নহয় এটো আমাৰ ওন ইনিচিয়েটিভ নিজা ইনিচিয়েটিভ এটো বহুত ভাল লাগিছে মই প্ৰায় 2000 সনৰ আগৰ কথা কৈ আছো 1992 93 94 এই সময়ত ময়ো গাঁৱত আমিও এটা ক্লাব খুলিছিলোঁ আমাৰ ক্লাবৰ নামটো ডলফিন ক্লাব আছিল ডলফিন মানে এই ডাঙৰ মাছ আছে যে এটো জাপ মাৰা ক্লাব তো ক্ৰিকেটৰ কাৰণে ক্ৰিকেট খেলিছিলোঁ আমি মই সব আধা আধা খেলিছোঁ ফুটবল খেলিছিলোঁ আন্ডাৰ 14 অলপ ক্ৰিকেট খেলিছোঁ আমাৰ ডলফিন ক্লাবৰ হৈ অলপমান চাউলিং কম্পো খেলিছোঁ এই সময়ত আৰু সব খেলাকে অলপ অলপ খেলিছোঁ মই কাবাডী খোখৰ পৰা আদি কৰি কিন্তু পিছত মোৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ গ'ল মই অলপ স্পৰ্টছৰ পৰা দূৰত আহিলোঁ যিয়ে নহওক আজি যিখিনি কাম আমাৰ সংঘ ক্লাববিলাক কৰি আছে ওন ইনিচিয়েটিভত এইটো আমাৰ সমাজখনৰ উন্নয়নৰ কাৰণে এডিশনেল এইটো এটা কাম যিখিনিखौ जोंनि आफादफ्रा दायो क्लाब संघ जोंनि लाइमोनफ्रा सेंग्राफ्रा बयबो मावबाय थादों बियो गभर्नमेन्टनि खामानि गुबुन गुबुन खामानियाव एडिशनेल मावनाय खामानि आरो बे खामानिया नो जोंनि सुबुं धोन जौगानायाव मानव सम्पद उन्नयनाव सहाय करे मदद होयो दा जेरैबायदि बुंदों जोंनि बबेबा मोनसे क्लाबाव गेलेनानै बियो दिनै नेशनेल प्लेयार जाबाय बियो स्टेट प्लेयार जाबाय बबेबा मोनसे क्लाबाव गेलेनानै आसाम पुलिसाव साकरि मोनबाय सोरबा ओएनजीसीआव साकरि मोनबाय बे जे साख्रिखौ जे मोनबाय बियो क्लाबाव गेलेनानै दा बे क्लाबा गैयामोनब्ला बियो बेखिनि मददखौ मोननाय नङामोन যদি এই ক্লাবটো নাথাকিলে এইখিনি সহায়টো নাপালেহেঁতেন মোৰ এটা কথা বহুত ভাল লাগিছে মানে এটা স্পৰ্টছৰ আমাৰ মানুহবিলাক নাই मोनसे स्पर्ट्सआव जोबोद कम जितु কৈছে যে জিম কি কয় জিমনাস্টিক কোনে কৈছিলে জিমনাস্টিক কৰা বুলি কয়তো কি গাঁও বুলি কৈছিলে তুমি গাঁওটো কি কৈছিলা কেইজন আছে জিমনাস্টিক কৰা ছোৱালী
आखाइ हमना हो खेबसे जायफोरनिखि माने ओरैनो माने जिमनास्टिकखौ खालामनो हायो दा এই যে জিমনাস্টিকটো কৰিলে এইটো আমি পুৰা সাপোর্ট কৰিম আমাৰ ইয়াত যেহেতু এই ইভেন্টছৰ মানুহ নাই বাকি মই কথা ক'ব বিচাৰিছো যে আজি ক্লাব আৰু সংঘবিলাকৰ যি মন যায় তাকে কৰিবলৈ পাৰে কাৰণ তাত কোনো বাধা দিব নোৱাৰে হয়নে তাত কোনো আমাৰ এইটো ক্লাব আমাৰ সংঘ আমি যি মন যায় তাকে কৰিব পাৰো जों যিটো গোসো যায় এইটো খালামनो হাयो কিন্তু যি মন যায় তাকে কৰাৰ নামত যদি কোনবা এই অলপ আগতে আমাৰ এজনে ক'লে যে বেয়া কামবিলাক কৰিলে বেয়া হ'ব গাঁওবিলাকৰ কি হয় এটা জেনেৰেশ্যন আহে এটা জেনেৰেশ্যনে গাঁৱত যদি ভাল কাম কৰে मोनसे জেনেৰেশ্যন फैयो गामियाव बबेबा मोनसे आथाला बबेबा मोनसे जजेनेरेशना गामियाव जुदि मोजां खामानि मावोबा उननि जेनेरेशना बेखौ फल' खालामो मिथिबायना এটা জেনেৰেশ্যনে ভাল কাম কৰিলে গাঁৱত নেক্সট জেনেৰেশ্যনে এইটো ফল' কৰে তো এই কাৰণে बिनि थाखायनो जे जोंनि दानि जि लाइमोनफोर आजिर जिथु आमार इयुथफोर दानि जि लाइमोनफोर बिथांमोना साननांगोन जे गामियाव जों गोरोन्थि मावोब्ला जोंनि उन्दैफोरनियाव बियो गाज्रि प्रभाव गोग्लैगोन गाज्रि इम्पेक्ट गोग्लैगोन आमी जुदि भुल काम करो आহি থকা জেনেৰেশ্যনত বেয়া প্ৰভাৱ পৰিব তো সেই কাৰণে আজি আমাৰ ক্লাব সংঘবিলাক মিলি আজি যে আমাৰ গাঁৱৰ অলপ আগতে কোনোবা এজনে কৈছিলে যে ল'ৰাবিলাক একো নকৰে পাবজি খেলি থাকে বুলি পেলাই হয়নে মোবাইল চাই থাকে গধূলি এই বস্তুটো মই বহুত দিনৰ পৰা উপলব্ধি কৰি আছো আং গোবাও দিননিफ्राय बेखौ सानबाय थादों আমাৰ এই আগৰ সময়ত কি আছিলে আমাৰ পাবজি নহয় এইবিলাকৰ কাৰণে সময় নাছিলে আমাৰ সময়ত আমি খেতি কৰিব লগা হৈছিলে আৰু আমি বহুত ইন্টাৰেষ্ট লৈ পেলাই স্পৰ্টছটো কৰিছিল ফুটবল गेलेदोंमोन बिराद गोसो होनानै যি इसे सम मोनो आरो एकदम फिटनेस लगे लगे जाय पेলাই শুই থাকিলে আৰু বেলেগ এইবিলাক ঠাণ্ডা নাই তো তেতিয়া মানে কি হল আজিৰ সময়ত এই খেল ধেমালিবিলাক যে নোহোৱা হল गेलेनाया जे गैला जाबाय मानसिफोरा टाइम जाबाय मा खालामनो आरो बे बैसोआव ना नोङो खामानि मावो ना आबाद मावो ना दखानाव थाङो ना फरायो गोबाङानो बेबायदिनो मिसइउज जादों दा এই কারণে बिनि थाखायनो दा बेवहाय जेसेबां क्लाबफोर फैदों फार्स्ट आंनि रिक्वेस्टआ जाबाय मा जे गावबागाव मोनसे आयदा सायख'नानै ला दा दिनै लादों सोरबा आबाद मावदों बायदिसिना मावदों बेखौ बुंदोंआनो মই সকলো ক্লাব সংঘ সকলো কৈছো আপোনালোকৰ এটা এজেন্ডা আছে অবজেক্টিভ আছে এই এজেন্ডা আৰু অবজেক্টিভটো ভালকে ধৰি থাকক কাৰণ যি কাম কৰিলেও এই কামৰ প্ৰয়োজন আছে যি এটা বিষয় ললেও এই বিষয়ৰ সমাজৰ খুব প্ৰয়োজন আছে আজি কোনোবাই মানে এটা ফুটবল কৰি আছে ফুটবলটো বহুত প্ৰয়োজন এতিয়া এইবাৰ আমি কাউন্সিল ফুটবল লীগ কৰিব বিচাৰিছিলো ভাৰতৰ যিমান কাউন্সিল আছে যোগাযোগ কৰিছিলো মই কিন্তু কোভিডৰ কাৰণে পিছুৱাই গ'ল যে ফুটবল আমাৰ গাঁওবিলাকত খেলে তো সেই কাৰণে আমি ফুটবলটো গাঁৱৰ পৰা আকৌ ওলাই আনিবৰ কাৰণে এইবাৰ কাউন্সিল ফুটবল লীগ কৰিব বিচাৰিছিলো আমাৰ টকা পইচা সব আছিল কিন্তু কৰোনাৰ কাৰণে নোৱাৰিলো নেক্সট বছৰ আমি কাউন্সিল ফুটবল লীগ কৰিম আৰু কাউন্সিল ফুটবল লীগটো আইএসএলৰ নিচিনা হ'ব পুৰা আইএসএল নিমানি বানাইখন যায় আৰু তাত যিবিলাকে ফুটবল খেলি আছে এইটো গাঁৱৰ পৰা আমি সিলেকশ্যন কৰিম গামিনিफ्रायनो जोङो সিলেকশ্যন খালামগोन তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে খেলিবলৈ অলপ স্কোপ পাব তো বাকি যিটো আছে আমি নট অনলি ফুটবল बाकी जिखिनि गेम আছে আজি আমাৰ आर्सारि बोरला गावनायाव जोंनि गोबां मोनो बक्सिंआव बहुते पाय আৰু ইফালে আমাৰ অঞ্চলত বহুত স্পৰ্টছ নাই যি স্পৰ্টছ বিলাক নেশনেল লেভেলত খেলা হয় এই স্পৰ্টছ বিলাক আপোনালোকে কৰিব পাৰে তো স্পৰ্টছটো আমাৰ কাৰণে বহুত প্ৰয়োজন কাৰণ স্পৰ্টছৰ দ্বাৰা এজন ল'ৰা বা ছোৱালীয়ে কি যদি ভাল স্পৰ্টছমেন হ'ব পাৰে তাৰ দ্বাৰা নিজৰ অঞ্চল নিজৰ নাম নিজৰ মানে ৰাজ্যখন দেশখন বহুত মানে পপুলাৰ হ'ব পাৰে এজন প্লেয়াৰৰ দ্বাৰা হয়নে আমি দেখিছো जों नुदों सोरबा अलिम्पिक गेलेनाय लोगो लोगोनो दिनै लाभलिना बरग'हाय जों मिथियामोन बिनि टटेल गामि ओनसोलफोरखौ जों मिथिनाय जाबाय जोङो माबा मोनसे गेलेनाय लोगो लोगोनो जोंनि जाय माने दिनै कुन्जलता बायदेव जोंनि दोङो अंकुसिता बिसोरनि नामाव बयबो मिथिजानाय जाबाय ओंखायनो स्पर्ट्सआ मोनसे सर्टकाट आरो लोगो लोगो दायो नुबाय जोङो जे डिएसपि हेमा दास माने बियो पुलिस अफिसार साकरि मोनबाय गेलेनो हानाय लोगो लोगोनो दा बे गेलेनायजों আমাৰ गेम स्पर्ट्सৰ দ্বাৰা আমি খুব শৰ্টকাট ভালকে যদি কৰিব পাৰে আমাৰ নিজৰ কেৰিয়াৰটো আমি গঢ়িব পাৰোঁ সেইকাৰণে যোনে যোনে স্পৰ্টছত কাম কৰি আছে একদম মনোযোগ দি
बेजों लोगोसे मा जों मावगोन आजिखालि ड्रेगन फ्रुट फैदों आं दानि मोनसे आफादखौ बुंहरदों बिसोरनो ड्रेगन फ्रुटनि जोलै होगोन बेखौ मावो होननानै ड्रेगन फ्रुटआ उदालगुरियाव बिराद ड्रेगन फ्रुटखौ गायदों दायो फिथाइ बिराद दाम दङ बियो बेखौ गायनो हायो हालदिखौ जों बयबो मिथियो हालदि আমি সকলো জানো আমি নৰ্মেলি হালদি খেতি কৰোঁ হালদিটো মানে খাবৰ কাৰণে আৰু এইটো বিক্ৰী কৰি দিও কিছুমানে বনাই খায় হালদিৰ এটা বস্তু আছে কুৰকুমিন বুলি বহুতে নাজানে এই হালদিৰ যে কুৰকুমিন বুলি এটা বস্তু আছে কুৰকুমিন নাই যে मोनसे बेवहाय मोनसे जिनिस दङ हालदियाव बिनि दामा केजिसेयाव लाखबो जानो हानाय ইয়াৰ दामটো केजिত लाखो হ'ব পাৰে ইয়াৰ পৰাই বহুত মেডিচিন ওলায় এই কুৰকুমিনৰ পৰা তো আমি আজিৰ তাৰিখত হালদি খেতি কৰাৰ লগে লগে হালদিৰ লগতে কুৰকুমিনটো এক্সট্ৰা কৰি যদি বিক্ৰী কৰিব পাৰে বহুত পইচা ইয়াৰ কাৰণে কি লাগিব অলপ স্কিল ট্ৰেনিং লাগিব স্কিল ট্ৰেনিংটো আজিকালি এভেইলেবল স্কিল ট্ৰেনিং মই কৈ আছো ভ্যালু এডিশন আমাৰ মা দেউতাহঁতে এনেকা কৰিছিলে আমি অলপ ভ্যালু এডিশন কৰিব লাগে কিবা এটা বস্তু যদি হাতে হাতে দিয়ে তাকে পেকেজিং কৰি দিলে ইয়াৰ দামটো ডাবল হয় পাৱত কি হয় বাল্টিঙাও মৌ বিধি লানা বেৰাই নহ বা গাঁৱত মৌটো লৈ পেলাই হানি বাল্টিঙত লৈ ঘূৰে আমাৰ একদম পাত চাত দি পেলাই তাতে কি কয় গাঁৱত এইটো ফ্ৰেছ হানি ফ্ৰেছ মৌ এইটো কিনক পাই গামিয়াও কোনো নিকিনে মানে কিনিলেও দাম দৰ কৰে তাৰ লগত সি যদি কয় 300 টাকা লিটাৰ তাক ক'ব 150 টাকা দিম বুলি পেলাই হয়নে মৌ বেচবা যায় যে বাল্টিঙত লৈ পেলাই গাঁৱত একদম বেচেৰা ফ্ৰেছ মৌ হনি লানাनै দিয়ে বেৰেবাৰীকে লানাनै দিয়ে ফানनो थाङो बाल्थिङाव बेखौ बुङो जे 300 টাকা কিলো নাংगोন বা 150 টাকা লা 200 টাকা লা কিন্তু দোকানত যাই পেলাই আমি হনি কিনো দোকাनाव थांनानै जों बायो नाव मान 200 গ্রামতে যদি মানে 50 টাকা লয় 100 টাকা লয় আমি 100 নকওঁ এটো লৈ পেলাই আহিব কিয় এটো ভ্যালু এডিশন এটো পেকেটত থৈ দিলে বটলত থৈ দিলে ধুনীয়া ব্ৰান্ডিং কৰিলে দামটো বাঢ়ি গ'ল আজিৰ তাৰিখত সব কাম এনেকা হৈ গৈছে তো সেই কাৰণে আজি আমাৰ ল'ৰাবিলাক যে গুজৰাট হাৰিয়ানা গৈছে গুজৰাট হাৰিয়ানাयाव যে थांदों মই সেইদিনা যাই লগ পালো সুৰাটত आं सुराटआव थांदोंमोन মই এটা ইন্ডাস্ট্রি চাবলৈ গৈছিলো ইন্ডাস্ট্রি नायनो थांदोंमोन थांबाय थानायाव आङो नुबाय जे बिराद बुरजा सेंग्राफोर बेनिफ्राय आंखौ नुनानै बिसोर होख्राव हरदों आरो बिराद होख्राव हरदों बिसोर মোক দেখাबाय বহুত চিঞৰিছে মানে ল'ৰাবিলাকে তাৰপিছত মই কেনেকৈ চিঞৰিলে সুৰাটত আৰু কেনেকৈ চিঞৰিব পাৰে মই অলপ ওচৰত যাই পেলাই মানে টাটা কৰিলো যেতিয়া দুজন আহি গ'ল ক'লে এজনে ছাৰ আমি গুৱাহাটীৰ বুলি কেনে তাৰপিছত মই কৈছোঁ আৰে গুৱাহাটীৰ কি কৰি আছা কি কাম কৰি আছিল ঠিক আছে মই গ'লো যাই পেলাই ৰিটাৰ্ণ আহিলোঁ ৰিটাৰ্ণ অহাৰ সময়ত 4 জনৰ জাগাত প্ৰায় 30 জন মান থিয় হৈ আছে প্ৰথমতে 2-3 জনে হাত দিলাইছিলে সাবৰিছিয়ালো আখাই থিয়াদोंमोन ৰিটাৰ্ণ फैनायाव 30 जनसो जमा जाना दंमोन बिसोर 30 जन मान जमा হৈ আছে মই যাই সুধিলোঁ যে কিমান হাজিৰা কিমান কি এজনে ইহঁতে ক'লে যে 8 ঘণ্টা যদি মাওবা 400 টাকা পায় আৰু 8 ঘণ্টাৰ জায়গা যদি 12 ঘণ্টা কৰে 600 টাকা পায় 8 ঘণ্টা মাওবা 8 ঘণ্টা মাওবা बिसोरो 400 মানে আৰু 12 ঘণ্টা মাওবা খামানি মাওবা बिसोरो মানে 600 টাকা মানে 600 টাকা পায় এতিয়া সব কামটো কৰি খাবই লাগিব কিন্তু আজি আপুনি ইয়াত চাওক আপুনি তাত ইমান দূৰত গৈ পেলাই ডেইলি আপুনি ভাবিছে কি মই মানে 800 টাকা কামাম 600 টাকা কামাম এই 600 টাকাৰ পৰা খাবও লাগিব সব কুছ খৰচ কৰিব লাগিব 600 টাকাৰ পৰা কিন্তু ইয়াতকে যদি গাঁৱত মাটি দখল কৰি আছে আমি যদি 4-5 জনে লগ লাগি যদি আদা খেতি কৰো নহবা হাইজেং যদি পাওবা জানা আমাৰ তামুলপুৰত এজন ল'ৰা পাইছিলো মই আজতে এপছু এতিয়াও কৰি আছে চাগে এপছু মই তাক এদিন সুধিলো যে তুমি দেখোন নতুন গাড়ী কিনিলা তোমাৰ না কাৰ বুলি কেনে i20 কিনিছে সব মিটিঙতে তাক দেখা পাওঁ মই ল'ৰাটো তলে এদিন এখন ৰাতিপুৱা দেখিলো যে i20 লৈ আহিছে 7-8 বছৰ আগৰ কথা তো মই ভাবিলো কি ক'ত পালে i20 ইমান নতুন ৰঙা i20 কিনি আনিছে ই নকয় মই বাৰে বাৰে সুধিলো যে তোমাৰ উপাৰ্জনটো কি মোক কওকচোন তুমি যে i20 কিনিছা তো পিছত লাহেকে ক'লে ছাৰ মই আদা খেতি কৰোঁ ইয়ো পাই যে आं हाइजें मावो होननानै गिबियावनो गावनि बिगुमैनि न'आव बिगासे मावदोंमोननो उनाव थांनानै बियो बिगाब्रै गाहाम मावनाय जाबाय हाइजें आदा खेति 4 बिगा करे বছৰত হি এটাই কাম কৰে আদাখিনি লুগাই দিলে হাইজেংটো গাইবাই মাজে মাজে সাফা কৰি দিয়ে তাৰ পিছত লাষ্টত হি যাই আদাখিনি ওলাই বিক্ৰী কৰে কি মানে 4 বিঘা আদা খেতি কৰাৰ লগে লগে ই বছৰত তাৰ 3 লাখ 4 লাখ 5 লাখ 6 লাখ লৈকে আহি যায় আৰামছে কৰি থাকে আদা খেতি আছে তাৰ বেলেগে নাজানে তা আমি এতিয়া কৰি বুলি পেলাই বহুত কৰিব পাৰোঁ এতিয়া কণী আমাৰ ডেইলি 50 লাখ কণী আমাৰ নাটনি হৈ আছে দাউদেই কণীৰ নাটনি আমি 500 1000 কণী আমি
প্ৰডাক্ট কৰিব পাৰোঁ এজন মানুহে। গাহৰি মাংস আমাক 1.5 লাখ কিলো পাৰ দিন আমাৰ নাটনি হৈ আছে, 1.5 লাখ কিলো পাৰ ডে। এতিয়া আমি 1 লাখ কিলো প্ৰডাক্ট কৰাৰ কাৰণে আমি মাথা মাৰি আছোঁ বিটিআৰ অঞ্চলৰ পৰা। তো এইটো কৰিব পাৰোঁ আমি। মাছ আমাৰ বাহিৰৰ পৰা আহি আছে, মাছটো ধৰিব পাৰোঁ। মানে আমি যি মন যায় তাকে কৰিব পাৰোঁ। আৰু ইয়াতকৈ বেলেগ কথা যদি ক'ব লাগে, আজি অলপ স্কিল আপগ্ৰেডেশ্যন এसे যদি স্কিल ट्रेनिंखौ लानो हायोब्ला गुबुन गुबुन मुवा बेसादफोरखौबो जों बानायनो हायो। फार्निचार, आजिखालि फार्निचार सब वुडेन फार्निचार, बेम्बो फार्निचार बिचारे, दंफांनि फार्निचार आरो औवानि फार्निचार नागिरो मानसिफ्रा। सिगांफोर नागिरामोन। आं जेला हाई स्कुल फरायबाय थादोंमोन, आङो गावनि न'आव आंहा गैयामोन नालाय, गावनो आंनि लोगोफोरजों औवानिनो बेन्च बानायदोंमोन, औवानिनो पालें बानायदोंमोन, गासैबो बानायजोबनानै लादोंमोन। आरो एसे जुदि ट्रेनिं मोनबा जों फिनिशिं सफाफोरखौ बानायनानै होनो हागोन। दा जोंनि मानसिफ्राथ' रोंखागोन ना। दा नंखायनो আমি ওয়ার্ক কালচারটো আনিব লাগিব। গভর্নমেন্টৰ বহুত স্কিম আছে, স্কিমবিলাক আহি নাপায়। এই স্কিমবিলাক লৈ যাবৰ কাৰণে আমি কিছুমান মেকানিজম এতিয়া কৰিছোঁ, কিছুমান মেকানিজম जों दायो बानायदों। কিন্তু খামানিखौ मावनांगोन, मावाबा मोनजानाय नङा। बहुते কয় যে বিৰাট নেগেটিভ কথাবিলাক কয়, কাম নকৰে, হয়নে? আজি নেগেটিভ কথা কৈ একো লাভ নাই, কামটো কৰিবই লাগিব। আমাক মা দেউতাই জন্ম দিলে, ইমান ডাঙৰ দীঘল কৰিলে, এতিয়া আমাৰ দায়িত্ব। আৰু সমাজত কি আছে, সমাজখন বেয়া হৈছে নট ফৰ বেয়া মানুহ, বেয়া মানুহৰ কাৰণে সমাজটো বেয়া হোৱা নাই বোলে, ভাল মানুহৰ কাৰণে বেয়া হৈছে। তাৰমানে কি, ভাল মানুহবিলাক কথা নকয়, কাম নকৰে। বেয়া মানুহটো কেইজন আছে? গোটেই কোকলাবাৰীত বিচাৰিলে আমি 2জনৰ চুৰ নাপাম, নহয় জানো? কিমান দিন হ'ল চুৰৰে কথা শুনা নাই কোকলাবাৰীত। তাৰমানে চুৰ নাই, ডকাইত নাই, বদমাছ নাই কোকলাবাৰী এৰিয়াত। তাৰমানে চব ভাল মানুহে আছে। তো ভাল মানুহ থকাৰ পিছত আমি কিয় আগুৱাই যাব পৰা নাই? আমি কাম কৰা নাই। তো কামটো কৰিব লাগিব। আৰু ইউথবিলাকৰ তাত কি আছে? সাৰপ্লাস এনাৰ্জি। सेंग्राफोरनियाव सारप्लास एनार्जी थायो, लाइमोनफोरनियाव। बै सारप्लास एनार्जीखौ बाहायनो रोङैयावनो सोरबाया माने जौ फाग्ला जायो, सोरबाया जुवारु जायो, सोरबा माने मबाइलाव गाज्रि गाज्रि खोथाफोरखौ रायलायबाय थाग्रा जायो, उनाव थांनानै गावनि जिउआसो धंस जायो। दा नंखायनो बे सारप्लास एनार्जीखौ जोङो बाहायनांगोन। बहा बाहायनो? हय स्पर्ट्स, नहय कालचार, नहय एग्रिकालचार, नहय माबा मोनसे खामानियाव जोंनि एक्सट्रा एनार्जीखौ बाहायनांगोन। आरो दायो सोरबा सोरबा सानगोन जे आंथ' BA MA पास खालामाखै। बै समाव आंबो सानोमोन लेखा, जेनेबा गोबां लेखा फरायनायनि थालांबाय माबाय नार्भास जायोमोन। কিন্তু दायो मा কিছুমান খামানি दङ, এনেকুৱা বহুত কাম আছে যিটো নেকি MA পাছ নকৰাবিলাকো কৰিব পাৰে। এনেকুৱা বহুত কাম আছে যে যিটো BA পাছ নকৰাবিলাকো কৰিব পাৰে। আৰু সেই কামটো কোনো ডিগ্ৰীৰ কথা নাই। আজি যদি ভাল এজন খেতিয়ক হ'ব লাগে, তাৰ ডিগ্ৰীটো কোনো নুসুধে, হয়নে? আৰু আজি আমাৰ তাত কি হৈছে, যি কাম কৰি কোনোবা পুঠি মাছ যদি পালন কৰি সিও খাব পায়, পুঠি মাছ পাবলৈ নাই। যি কাম কৰিবলৈ মই নাৰ্চাৰী, গোবাं নাৰ্চাৰী খালাमनो हायो दायो। আমাৰ অঞ্চলটো নাৰ্চাৰীৰ কাৰণে বহুত ভাল, অৰ্কিডৰ কাৰণে বহুত ভাল। মানাস এৰিয়া, অশোক পাজৰ এৰিয়াবিলাক। এতিয়া টুৰিজিম, আমাৰ এই অঞ্চলত ভাল ভাল দোকান লাগে। মই দুটা কথা শ্বেয়াৰ কৰি মই শেষ কৰিম। এটা হ'ল যে আন্না হাজাৰী গাঁৱলৈ গৈছিলোঁ মই, 3বাৰ গ'লোঁ আন্না হাজাৰী গাঁৱত, বুজিছেনে? আন্না হাজাৰী নিজৰ গাঁওখন এনেকুৱা বনাইছে যে আন্না হাজাৰী আৰ্মিৰ পৰা ৰিটায়াৰ্ড লৈ, ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈ আহিছে, লৈ আহি নিজৰ গাঁওখন, গাঁৱনি গামিखौ ओरैबायदि साबना हामना खालामबाय। এই গাঁওখনত হায়াৰ ছেকেণ্ডাৰী স্কুল খুলিছে, ME স্কুল, LP স্কুল, সব প্ৰাইভেট স্কুল, কিন্তু নিজেই খুলিছে এই স্কুলবিলাক। তাৰ গাঁৱত ইমান ধুনীয়া অডিটৰিয়াম আছে। তাৰ গাঁওখন মহাৰাষ্ট্ৰৰ ভিতৰত সবচে বৰষুণ নপৰা গাঁওটো হ'ল আন্না হাজাৰী গাঁও, ৰালেগাঁও চিটি। তাত বছৰত কেতিয়াবা এবাৰ বৰষুণ পৰে, কেতিয়াবা বৰষুণে নপৰে, এনেকুৱা গাঁও। তাত সি কি কৰিছে, ডাঙৰ ডাঙৰ কুঁৱা বনাই পেলাই, যেতিয়াই বৰষুণ পৰে 2-3টা পাহাৰৰ পানী আহি তাত জমা হয়। সি আমাক কৈছে যেতিয়া আৰ্মি চাকৰি কৰিবলৈ গৈছিলে তাৰ গাঁৱত মাত্ৰ 30 লিটাৰ গাখীৰ প্ৰডাক্ট হৈছিলে। এতিয়া তাৰ গাঁৱত বোলে 3000 লিটাৰ গাখীৰ প্ৰডাক্ট, 30,000 লিটাৰ গাখীৰ প্ৰডাক্ট হয়। তাৰ গাঁৱত বহুত ফচল হয়। আৰু তাৰ গাঁৱত তেখেতে, মই যেতিয়া গৈছিলোঁ, কৈছে 35 বছৰ তেখেতৰ গাঁৱত কোনো গুটখা, চাদা, বিড়ি, মদ কোনো খোৱা নাই। আৰু তাৰ গাঁৱৰ পৰা 290 জন ডিফেন্সত চাকৰি পাইছে। তাৰ গাঁৱৰ পৰা মানে IAS UPSC পাছ কৰা 17 জন আছে। UPSC কোনোবা IAS হৈছে, IPS হৈছে, কোনোবা ৰেলৱে চাকৰি কৰিছে, এটা গাঁৱৰ পৰা। গতিকে আমাৰ গাঁওখন আমি কিয় কৰিব নোৱাৰোঁ? গাঁওখনত কিবা ভাল কৰিবৰ কাৰণে চব পইচা নালাগে। আমি লগ লাগি স্কুলখন বেৰা দি দিলোঁ, গাঁওখন এদিন চাফা কৰিলোঁ, হয়নে? গাঁওখন যিমান পাৰোঁ আমি সুন্দৰ কৰি ৰাখিব পাৰোঁ। আৰু ইউথবিলাকৰ কথাটো বহুত মানে
ইটো আছে এটা আনঅর্গানাইজ সেক্টৰত আমাৰ ইউথ ক্লাব বিলাক আছে আনঅর্গানাইজ বাট অর্গানাইজ মিथिदों ना बिसोरो गावबा गावनि गेजेराव मोनसे गामियाव बिराद रेसपन्सिबल बिबानखौ लानो हायो এই কাৰণে আমি ভাবিছো প্ৰত্যেকটো ভিসিডিসি যেতিয়া আমি কাউন্সিলিং সেন্টার করি আগতে মদ সব খাই ডোমেস্টিক ভায়োলেন্স হৈছিলে गोदो गोदाय बिराद बुलायलायनाय जायोबा न'फ्राव जौ लोंनानै दाबो मा जायो गोरिब गुन्द्रा उन्दै बैसोआव हाबा जाबाय गथ' जोनोम होबाय अबस्थाया मोजां नङा दा नैफोरखौ एवारनेस खालामनांगोन मिथिबाय ना दा ओंखायनो बे क्लाब संघफोरा फ्लेक्सिबल खामानि मावनो हायो আমাৰ ক্লাব সংঘবিলাক ফ্লেক্সিবল কাম কৰিব পাৰে মই এইখিনি কথা ক'ব বিচাৰিছো এতিয়া কথা হৈছে যিখিনি আমাৰ স্পৰ্টছ কৰিছে তেখেতসকলৰ লগত মই বেলেগে বহিম এদিন যাইপৰা দিনে স্পৰ্টছৰ খামানি মাউদা যিটো ক্লাবে স্পৰ্টছৰ কাম কৰিছে তেখেতসকলৰ লগত বেলেগে বহিম যিসকলে নেকি এডুকেশ্যনৰ কাম কৰিছে সোলোंथायनि খামানি মাউদা তেখেতসকলৰ লগত আমি বেলেগে বহিম আবাদ যাইপৰা মাউদা খেতি যিবিলাকে কৰি আছে বিসর্জন যে গুবুনাই জিরাইগोन প্রত্যেকটো সেকশনক আমি সেগ্রিগেট করি আমার তার যিখিনি লিস্ট আছে 158 ক্লাব আৰু সোসাইটি আছে ইয়াতে 158 ক্লাব সোসাইটি টোটাল আছে কোকলাবাড়ি এরিয়া এই ক্লাব বিলাক যদি আমার ভালকে কাম করে সরকারি কাম বিভিন্ন কামৰ লগত যদি এই ক্লাব খিনিও ভাল কাম কৰে আমাৰ সমাজখন অতি শীঘ্ৰে আগুৱাই যাব এটা এমজি এনৰেগা আঁচনি বিলাকত আমি বহুত কাম কৰিব পাৰো স্পৰ্টছ বিলাক ঠিক কৰি ল'ব পাৰো অমুকটো কৰিব পাৰো কিন্তু আমাৰ অফিচাৰ বিলাকে গুৰুত্ব নিদিয়ে সেইকাৰণে আজি গাঁও বিলাকত স্পৰ্টছৰ ফিল্ডে নাই ফুটবল ফিল্ড নাই কিবা নাই এইবিলাকতো কোনোবা দিনে কৰি ল'ব পাৰে তো এতিয়া আমি এই কাম বিলাকত ইণ্টাৰফেয়াৰ কৰিম যে বিয় হৈছে সবগত কাৰণ ওখানে আমি জুন মাহৰ লাষ্টৰ ফালে আপোনালোক আমি বহিম কিন্তু সিদিনা আমি অলপ সেগ্রিগেট কৰিম আমাৰ স্পৰ্টছৰ খিনি বেলেগ কালচাৰৰ খিনি বেলেগ এডুকেশ্যন বেলেগ খেতি কৰা বিলাক বেলেগ সব সেগ্রিগেট কৰি বেলেগ বেলেগকে বহিম আৰু ইয়াতে প্লেনিং কৰিম আৰু আমি যে এই বছৰ এটা কোকলাবাৰী অলিম্পিক এটা পাতিম সব স্পৰ্টছটো লৈ পেলাই তেতিয়াহে গম পাম আমি গোটেই মানে মেঘালয়ত আপোনালোকে জানে নে নাজানে মেঘালয়ত মানে চিলড্ৰেন বিলাকৰ কাৰণে শিশু অলিম্পিক হয় মেঘালয়ত ফুটবল অলিম্পিক শিশুসকলৰ কাৰণে আৰু যিটো টাটা ট্ৰাষ্টে যিটো স্পৰ্টছৰ খেলাব টাটা ট্ৰাষ্টে এইটো স্পৰ্টছৰ কৰে মই সেই মডেলটো চাই আছো যে শিশুবিলাকৰ সৰুৰ পৰা আমাৰ যে ফুটবল খেলে নহয় আমিতো ডাইৰেক্ট যাই ডাঙৰতে ফুটবলটো ঢাপ ধূপ মাৰি লওঁ কিন্তু বেলেগত য'ত আছে আজি ব্ৰাজিল বিলাকত আৰ্জেণ্টিনা বিলাকত একদম সৰুৰ পৰাই তেখেতসকলক ট্ৰেইনিং দিয়া হয় তেখেতসকলক চব মানে দুটাও আমাৰ এতিয়া এজনে কৈছে চাচি তুমদানি মেট্ৰিক পাছ কৰা নাই বেচেৰা নেশ্যনেল খেলিছিলে এতিয়া চাকৰি পোৱাত অসুবিধা হৈছে বুলি কৈছে এজনে কিন্তু তাত তেনেকুৱা নহয় পঢ়াটোও পেৰেলেলি যাই থাকিব স্পৰ্টছো পেৰেলেলি যাই থাকিব আৰু সেই মডেলটো এতিয়া আমি ইয়াত কিছুমান চেণ্টাৰত আমি ডেভেলপ কৰিব বিচাৰিছো ওদালগুৰিত আমাৰ স্পৰ্টছ ইউনিভাৰ্চিটিৰ ডিমাণ্ড আছিল जोङो স্পৰ্টছ ইউনিভাৰ্চিটি ডিমাণ্ড খালামदोंमोन কিন্তু এতিয়া আমি স্পৰ্টছ ইউনিভাৰ্চিটি বুলি ডিমাণ্ড কৰা নাই কাৰণ ইউনিভাৰ্চিটি পঢ়া মানুহ আমাক নালাগে পঢ়াটোতো কৰি থাকিব কিন্তু আমাক কি লাগে স্পৰ্টছ মেন লাগে এই কাৰণে এইটো আমি চেঞ্জ কৰি স্পৰ্টছ একাডেমি কৰি দিওঁ যাতে তাত যাই ট্ৰেইনিং ল'ব পাৰে খেলিব পাৰে মই দিল্লীত বহুত মানুহৰ লগত ইণ্টাৰেক্ট কৰিলোঁ গোবাং মানসি ডাঙৰাই নাই কিৰণ ৰিজিজু যেতিয়া স্পৰ্টছ মিনিষ্টাৰ আছিলে তেখেতসকলে চবৰ লগতো কথা পাতি আমি এতিয়া স্পৰ্টছ একাডেমিলৈ লৈ যাব বিচাৰিছোঁ যাতে আমাৰ ট্ৰেইনিংটো ল'ব পাৰে তো এনেকুৱা কিছুমান কাম আমি হাতত ল'ব লাগিব কোনো নাৰ্ভাছ হোৱাৰ কথা নাই ফ্ৰাষ্ট্ৰেশ্যন হোৱাৰ কথা নাই অলপ লেট হৈছে বেলেগ জায়গা আগুৱাই গ'ল আগত ইহঁতে ভাল মানুহ পাইছে ভাল লিডাৰ পাইছে এতিয়া আমাৰ অসমত ভাল মুখ্যমন্ত্ৰী পাইছে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত এটা ষ্টেডিয়াম হ'ব ডাঙৰ ষ্টেডিয়াম 50 কোটিৰ এটা ষ্টেডিয়াম হ'ব প্ৰত্যেকটো জিলাত আমাৰ মছলপুৰত হ'ব এটা আৰু প্ৰত্যেকটো সমষ্টিত এটা ষ্টেডিয়াম হ'ব 12 কোটি টাকাৰ ষ্টেডিয়াম মানে আমাৰ ডাঙৰটো ক'বা হৈ গ'ল এতিয়া তাৰ তলত বুলি ক'লে আমাৰ এমএলএ সমষ্টিটো ডাঙৰ নহয় তাৰ তলত এতিয়া আমি প্ৰত্যেকটো পৰিষদীয় সমষ্টিত বিটিচিৰ কাউন্সিল এৰিয়াত এটা মিনি ষ্টেডিয়ামটো আমি কৰিম আমাৰ তৰফৰ পৰা তাৰ মানে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ কমপ্লিট হৈ যাব বাই এনাদাৰ 2-3 ইয়াৰ্ছ খালি আমাক খেলিবলৈ মানুহ লাগিব বুজিছেনে আজি ব্ৰাজিল আৰ্জেণ্টিনা বিলাকে যদি অকল স্পৰ্টছ কৰিয়ে খাব পাৰে আপোনালোকে গুগল বিলাকত চাবচোন গুগল বিলাক
স্বীকাৰ কৰিলে